সো বন্ধুসকল মই আজি ক'বলৈ গৈ আছোঁ যে আপুনি যদি গান গাব বিচাৰে বা মিউজিক অট'মেটিক মিউজিক আহিব তাৰপিছত যদি আপুনি গান গাব বিচাৰে চ' কেনেকৈ পৰাটো সম্ভৱ চ' ব'লক আমি ষ্টাৰ্ট কৰোঁ আগলৈ যাওঁ আপনার দে সো বন্ধুসকল আপোনালোকে চাই আছে চেনেল আহক কিবা শিকো সো আজি আমি কথা পাতিম যে আমি যদি গান গাব ইচ্ছুক জাগো আমাৰ বহুতৰ মনত হয়তো গান গাবলৈ ইচ্ছুক জাগিব পাৰে আমাৰ ওচৰত হয়তো ঢোল তাবলা মিউজিক এনেকুৱা ধৰণৰ বস্তু নাথাকিবও পাৰে বা আমি আনিবলৈ ইমান সক্ষম নহ'বও পাৰোঁ চ' সেই সময়ত আমি কিহৰ সৈতে আমি গানটো ছিংগিং কৰিব পাৰোঁ সেই ছিংগিঙৰ সেই গানৰ কাৰণে আমি মিউজিক ক'ত পাম অনলি মিউজিক ক'ত পাম যেনেবাকে আমি দিন জ্বলে ৰাতি জ্বলে এটা গান সেই দিন জ্বলে ৰাতি জ্বলেটোৰ জুবিন দাৰ যিটো এইবাৰ ওলাইছিলে একদম ভাল বহুতেই ফেমাছ হৈছে গানটো সকলোৱে নিশ্চয় জানে সেই দিন জ্বলে ৰাতি জ্বলেৰ মিউজিকটো আপুনি অনলি মিউজিকটো ক'ত পাব আৰু সেই মিউজিকৰ সহায়ত আপুনি কেনেকৈ গান গাব পাৰিব চ' আমি একটা এপছৰ পৰা সেই মিউজিক আনিব পাৰোঁ আৰু সেই মিউজিকৰ সহায়ত নিজৰ খুৰৰ সৈতে খুৰ মিলাই সেই গানটো আমি গাব পাৰোঁ চ' সেই এপছটোৰ নাম হ'ল ষ্টাৰ মেকাৰ আপোনালোকে প্লে ষ্টৰত গৈও পাই যাব চ' মোৰ ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত মই সেই এপছটোৰ লিংক মই দি দিছোঁ মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সৰ পৰা সেই প্লে ষ্টৰত গৈ সেই এপছটো ডাউনলোড কৰি ল'ব পাৰিব চ' আমি যাম এতিয়া সেই এপছটোলৈ চ' ব'লক আমি কেনেকৈ সেই এপছটো ষ্টাৰ্ট কৰিম অনলি সেই এপছটো ষ্টাৰ্ট কৰিবৰ কাৰণে আমাক জিমেইল একাউণ্ট এণ্ড পাছপৰ্ট লাগিব দুটা আপোনালোকে নিশ্চয় সেই এপছটো আমি লগ ইন কৰাৰ পিছত আপোনালোকে লাইভ চাট সকলো ধৰণৰ তেনেকুৱা বস্তু পাই যাব লাইভ ছিংগিং সকলো তাত এপছত গ'লে আপোনালোকে নিশ্চয় বুজিবলৈ পাই যাব চ' এতিয়াতো কিমান টেকনিকেলত তলত নাই এতিয়া টেকনিকেল বহুত ওপৰত উঠি গ'ল আমাৰ অসমৰ মানুহে বহুত জানে চ' ব'লক আমি সেই এপছটোলৈ যাওঁ চ' ফ্ৰেণ্ডছ আমি যাম প্লে ষ্টৰত গৈ আমি লিখিম ইয়াত ষ্টাৰ মেকাৰ মই মোবাইলটো ধৰি আছোঁ তো একটা হাতেৰে একটা মোবাইলত ধৰি আছোঁ আৰু একটা দি ৰেকৰ্ডিং কৰি আছোঁ চ' মই ৰেকৰ্ডিং হোৱা স্ক্ৰীণত চাই লিখিছোঁ ষ্টাৰ মেকাৰ এয়া চাওক ষ্টাৰ মেকাৰ এপছটো আপোনালোকে নিশ্চয় দেখা পাইছে চ' আমি এইটোক ইনষ্টল কৰিবলৈ অলপ সময় ল'ব কি এইটো 36 MBৰ হয় এয়া চাওক 36 MBৰ এয়া চাওক চিং উইথ 50 মিলিয়ন মিউজিক লাভাৰ্ছ বোলে ৱাও 50 মিলিয়নজনে বোলে ডাউনলোড কৰিছে ডাউনলোড হৈ গ'লে এতিয়া অ'পেন কৰিম অ'পেন হ'বলৈ অলপ সময় লাগিছে যি হ'লেও নেটৰ অলপ প্ৰব্লেম ইউ আৰ চাইন এইটো চাওক এইটো এপছ অ'পেন হোৱাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব ফেচবুকত লগ ইন কৰিব পাৰে গুগল একাউণ্টত লগ ইন কৰিব পাৰে চ' মই মোবাইল নম্বৰ দি কৰিম সেইকাৰণে মই মোবাইলত টাচ কৰিলোঁ টাচ কৰাৰ পিছত ইয়াত মোৰ মোবাইল নাম্বাৰটো ঢালি দিম এতিয়া চ' মোবাইল নাম্বাৰটো ইয়াত লগাই দিলোঁ চাওক এতিয়া নেক্সট মাৰিম চেণ্ড OTP হৈ যাব চ' চেণ্টেড হৈ গ'ল OTP এতিয়া মোবাইলত SMS আহিব এইটো নাম্বাৰে দিছিলোঁ যিহেতু মই এইটো নাম্বাৰতে আহিব এয়া চাওক মেছেজ আহি গ'ল অট'মেটিকলি ইয়াত নাম্বাৰবিলাক আহি যায় কোড নম্বৰ হয়তো আহিব পাৰে অলপ সময় ৱেইট কৰিম যদি নাহে আমি মেনুৱেলি লৈ ল'ব লাগিব চ' অলপ নাহিলে দেখোন ইয়াত তেতিয়াহ'লে আকৌ আমি মেছেজলৈ গুচি যাব লাগিব চাগে নাই অহা ইয়াত মেছেজলৈ যাব লাগিব চ' আমি মেছেজত গৈ প্ৰথমতে চেক কৰিম কি নম্বৰ আছিলে হৈ গ'ল চেক কৰা হৈ গ'ল চেক কৰি ইয়াত মোবাইল নম্বৰটো ডালি দিলোঁ ইয়াত চাওক এতিয়া লগ ইন উইথ ফেচবুক কৰিব পাৰে আমি জিমেইল একাউণ্টৰ সহায়ত কৰিম এয়া চাওক জিমেইল একাউণ্টৰ সহায়ত অ'কে কৰিলোঁ অ'কে কৰাৰ পিছত এয়া ষ্টাৰ্ট হোৱাৰ পিছত এনেকুৱা ধৰণৰ হোম পেজ খুলিলে এল' কৰি দিলোঁ মই এল' এয়া চাওক কোন লোকে গান গাই আছে সেইসকল লোকৰ বাবে চ' আপোনালোকে নিশ্চয় অ'পেন কৰিলে গম পাই যাব ইয়াত মই ইংলিছ লেংগুৱেজটো ইংলিছ কৰি ল'ম তেতিয়াহ'লে ভাল হ'ব কাৰণ আমি সৰুৰ পৰা ইংলিছ মোবাইল চলাই আমাৰ অভ্যাস হৈ গৈছে এতিয়া যদি ফটককৈ অসমীয়া কৰি দিওঁ হয়তো চলাবলৈ অলপ অসুবিধা যেন লাগে আপোনালোকে ভাবি চাবচোন একবাৰ চ' মই ইংলিছে কৰিলোঁ এয়া চাওক চিং কৰিব পাৰিব ইয়াত চিং দেখা আছে ইয়াত গান গাব পাৰিব মই ইয়াত লিখিম দিন জ্বলে ৰাতি জ্বলে গানটো ওপৰত চাৰ্জ বটন দবাই দিলে ইয়াত চাওক দিন জ্বলে ৰাতি জ্বলে চ' অলপ সময় ৱেইট কৰাৰ পিছত এয়া চাওক
জুবিন গাৰ্গৰ দিন জ্বলে এতিয়া মই ক্লাব মাৰি দিলোঁ ক্লাব মাৰাৰ পিছত ইয়াত অ'কে লেটছ গ' বুলি আছে তাত প্ৰেছ কৰিম এল' মাৰিম এল' ইয়াত চাওক হেডফোন লগাব ল'ব কৈছে আপোনালোকক চ' হেডফোন লগাই ল'ব তাৰপিছত ইয়াত গান ষ্টাৰ্ট নাও গানটো ষ্টাৰ্ট হোৱা নাই ইয়াত 100% হ'ব লাগিব তাৰপিছত মিউজিক আহিব ইয়াত চাওক ইয়াত মিউজিক আহিব 70% হৈছে চ' আমি অলপ সময় ৱেইট কৰিম যিহেতু 75% হৈছে চ' অলপ ৱেইট কৰিব লাগে ৱেইটিং তাৰপিছত 53 ক'বই নোৱাৰি ক'লে ইফালে সিফালে গুচি যায় চ' 53 বুলি কোৱাৰ লগে লগে চ' 61 67 পাইছে নেকি চকুৰে ইমান ভালকৈ মনিব পৰা নাই এতিয়া চাওক ষ্টাৰ্ট আহি গ'ল এতিয়া যদি আপুনি ষ্টাৰ্টত ক্লিক কৰে মিউজিক আহিব এনেকুৱা ধৰণৰ পিংক কালাৰৰ ল'ৰা ছোৱালী আছে চ' কালাৰ ৱাইজ ল'ৰা ছোৱালীৰ নাম দিছে তাত চ' ইয়াত চাওক এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব মই গানত অ'কে কৰি দিলোঁ ষ্টাৰ্টত কৰাৰ পিছত ইয়াত চাওক মিউজিক বাজি আছে চ' আপোনালোকে নিশ্চয় শুনা পাইছে ইয়াত কেইটামান লাইনৰ নিচিনা আহিব সেই লাইনৰ মতে আমি গানটো গাই যাব লাগিব তেতিয়াহে অলপ শুনিবলৈ ভাল হ'ব আৰু আপোনালোকে নিশ্চয় হেডফোন লগাই ল'ব হেডফোন লগাই গানটো গাব মিউজিকৰ সৈতে চ' আপোনালোকে এই ভিডিঅ'টো ছেভো কৰিব পাৰিব আৰু কাৰোবাক শ্বেয়াৰো কৰিব পাৰিব চ' যিবিলাক লোকে গান গাব বিচাৰে চাওক আহি গ'ল তলত আহি গ'ল চাওক এই চাওক লাইন আহিব দিন জ্বলে ৰাতি জ্বলে ইয়াত চাওক লাইন আহিব এই চাওক লাইন আহি আছে এই লাইনৰ মতে আমি গাই যাব লাগে মিউজিকৰ সুৰত ঠিক আছে চ' চালেই বাৰু কেনেকৈ কৰিব ফোন আহিছিলে এক মিনিট ফোন হয় চ' আপোনালোকে নিশ্চয় বুজা পালে মই ভাবিছোঁ চ' এপছটো ইনষ্টল কৰি চাওক এটা বহুত ভাল এপছ হয় জেনুইন এপছ হয় কোনেও আপোনাক মানা নকৰে আপোনাক চ' মোৰ বন্ধুসকল মিউজিক আৰু এটা জেগাৰ পৰা পাই যাব কাৰাঅকে বুলি এটা এপছ পাব কাৰাঅকে ৱেবছাইটো পাব চ' তাৰ পৰা আপোনালোকে মিউজিক পাই যাব কিন্তু এইটো যোনটো ষ্টাৰ মেকাৰ আছে এইটোৱে বহুতেই বেষ্ট আপুনি বহুত ভালকৈ ইউজ কৰিব পাৰে বহুত ভালকৈ আপুনি গান গাব পাৰে ছিংগিং কৰিব পাৰে চ' মোৰ এই ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিলে নিশ্চয় কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব মোৰ ফ্ৰেণ্ডসকল আৰু ভিডিঅ'টো যদি ভাল লাগিছে একবাৰ লাইক কৰি দিব আৰু মোৰ চেনেলত যদি প্ৰথম আহিছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন নিশ্চয় প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজে সময়ে লৈ আহোঁ চ' আজিলৈকে ইমানেই বাই টাটা